আৰু লগতে ময়ো ভালে আছোঁ। আপোনালোকক আজি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মানে ভিডিঅ'টো বনাৰ উদ্দেশ্য এইটোৱে যে মানে বহুতৰ মানে ধান বিভিন্ন বেয়া হৈছে জেগাই জেগাই। মানে এইপিনে হঠাৎ মই আহি থাকোঁতে মানে ৰাস্তা পিনে আহি থাকোঁতে হঠাৎ মানে পথাৰত মানে কেইজনীমান মানুহে মানে আইতা খুৰীহঁতে মানে তেনেকৈ ধান কাটি আছে। সেই তাকে আপোনালোকক দুখাম সিহঁতৰ ওচৰত যাই লওঁ আগে, তাৰপিছত দুখাম মানে ধান এইপিনে কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে তাকে দুখাম। মানে আমাৰ সেইপিনে মানে ধানবিলাক ভাল হোৱা নাই ইমানতে। মানে এতিয়া আইতা খুৰীহঁতৰ ওচৰত যাওঁ, আপোনালোকক চিনাকিও কৰি দিম আৰু লগতে মানে ধান মানে কেনে ঠিকনা সুধিম সিহঁতক ক'ৰ হয় কি কথা, মানে গাঁওখনৰ নাম কি। ফুৰিব আহিছিলোঁ মানে গাঁওখনত। ফুৰিব আহোঁতে মানে হঠাৎ এই ৰাস্তাৰ পৰা মানে দেখিলোঁ মানে পথাৰ পিনে মানে ধান এনেকৈ পকিছে, কিছুমানৰ পকা নাই। তাকে মানে এই হঠাৎ পথাৰত আহি গ'লোঁ, আপোনালোকক দুখাম নিশ্চয়। এতিয়া আহক দুখাম আপোনালোকক। খুৰীহঁত ভাল আছেনে আপোনালোকে? ভালে আছে ন? এইপিনে দেখিছে ধান কাটি আছে, মই আপোনালোকক কৈছিলোঁ যে কাটি আছে দেখিছে। এনে এখন গাঁওখনৰ নাম কি এনে? গৰৈমাৰী হয় ন? আমচৈ গৰৈমাৰী ন? পিছে আপোনালোকৰ খবৰ খাতি ভালে চাগে ন? পিছে এনে কাৰ মাটি এইখিনি? হয় নেকি? এনে হাজিৰা লগাইছেনে? এনে ইয়াত আপোনালোকৰ হাজিৰা কেনেকুৱা দাম? 200 টকা। তাৰ ওপৰত বহা নাই ন? ৰ'দটোও বহুত দি আছে, মানে আপোনালোকৰ কষ্ট হয় নাই ধান কটা? হয় নেকি? এটা দিমহে চাব দিয়ক অকণমান চাওঁ, মানে কাটি চাওঁ। এইপিনে ধৰি দিয়কচোন অলপ। মুঠিটো কেনেকৈ বান্ধে বা এতিয়া সেইটোৱে নাজানো। গাই জিকাই দিবচোন, মুঠিটো কেনেকৈ বান্ধে এতিয়া অলপ ওপৰলৈ দুখাওক। কেনেকৈ আচ্ছা তেনেকৈ ন? গাইছ আপোনালোকক দুখাম হয় এনেকৈ কয় বোলে। আৰু এনেকুৱা দুপাত লৈ চাগে ন? আচ্ছা এনেকুৱা দুপাত লৈ বোলে এতিয়া এনেকুৱা কৰিম চাগে ন? এনেকুৱা ন? এনেকুৱা সোমাই দিয়ে চাগে ন? মই নাজানো দেই গাইছ, মানে অলপ তেওঁ মোৰ পাকটো কিবা না হ'ল, মানে মই ঘৰৰ পৰা নাজানো। উপায় নাই, যেনে তেনে পানীটো থৈ দিওঁ আৰু কি কৰিব আৰু কাটিম নে? আৰু এটা কাটো ন? মই টুকটো চেলিনা কৰিলোঁ। এতিয়া এনেকৈ কৰিলোঁ। এতিয়া আপুনি লওক, এতিয়া কাটক আপুনি, এতিয়া মোক দিয়ক। সেই গাইছ আপোনালোকক দুখালোঁ, কিন্তু কাটিব নাজানো। তেওঁ মানে অলপ আপোনালোকক দুখালোঁ, মানে কিনো কৰিব আৰু। এয়া কাটি আছে, লাগি থাকক। এইপিনে মুঠি বনাই দেখাব বোলে। শিকি লওঁ, চাই লওঁ কেনেকুৱা পৰা মুঠি বান্ধে, মানে পিছলৈ পাৰিম আৰু ন? এয়া চাই লওঁ আগে। দুখাই দিওঁ দিয়ক। এয়া চাওক, এই আমাৰ খুৰী এজনীয়ে বান্ধি আছে দেখিছে? নাই ভাল হৈছে। মই বাৰু শিকিম বাৰু আপোনালোকৰ পৰা পিছত। এতিয়া দেখিবলৈ পাইছে বহুতৰ ধান বেয়া হৈছে। এইপিনে ধানে ওলা নাই, কিন্তু বহুত টিকিলে সৰু হৈ আছে ধান। এইপিনে অলপ কাটিব হৈছে, তাকে কাটি আছে অলপ। তাকে দেখিছে আপোনালোকে, শুনিছে নিজ কাণে শুনিছে আপোনালোকে, মানে দেখিছেও। মানে হাজিৰাটো ইমান কমাই দিছে, 200 টকা হাজিৰা। এনে দিনডাল ৰ'দডাল কেনেকৈ দিছে আপোনালোকে দেখিছে চাগে, বহুত ৰ'দ দি আছে দেখিছে। মানে তাকে ভিডিঅ' এটা তাক লৈ পেলাই ভিডিঅ' এটা কৰিম বুলি ভাবিছিলোঁ। মানে আজি তাকে ওলাই আহোঁতে দেখা পাই মানে আজি হঠাতে ভিডিঅ'টো কৰি দিলোঁ। এনেই আপোনালোকৰ নাম পৰিচয় কওকচোন, কৈ দিয়কচোন। এইপিনৰ পৰা এজনী কৈ দিয়কচোন আপোনালোকৰ। নমস্কাৰ, মোৰ নাম জোনমণি পাটৰ। আৰু এইপিনে কৈ দিয়কচোন আপোনালোকৰ নাম, কৈ দিয়কচোন। নমস্কাৰ, মোৰ নাম ৰিম্পী পাটৰ। নমস্কাৰ, মোৰ নাম মণিমা সেনাপতি। এইয়া দেখিছে, চবৰে পৰিচয় দিছে। মোৰ ইউটিউব চেনেল, মানে আপোনালোকক ইউটিউব চেনেলৰ এই মানে আপোনালোকে মোৰ নামটো মাৰিব, কুশল গাঁওখোৱা বুলি মাৰিব, আপোনালোকে পাই যাব মোৰ ইউটিউব চেনেল। পাই যাব আপোনালোকে। দেখিছে, মোৰ পৰিচয় দিলোঁ। আপোনালোকেও যিবিলাক নতুনকৈ আহিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবাৰ কৰিব একদম নাপাহৰিব। আপোনালোকক কৈ দিয়কচোন নতুনকৈ অহাবিলাকক লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে। কৈ দিছে আপোনালোকক বঢ়িয়াকৈ কৈ দিছে খুৰীজনীয়ে। কৈ দিছে লাষ্ট কৈছে, কৈ পেলাই হাঁহি পেলাই পলাইছে আৰু। এইবিলাক আপুনি কিবা ক'ব?
কৈ দিয়ক আপোনাৰ কিবা ক'ব আছে যদি নাই ন নে মই ভিডিঅ' কৰাৰ কাৰণে আপোনালোকে লাজ কৰিছে নেকি নাই কৰা ন অঁ মানে মই হঠাৎ আহি দেখা পালোঁ মানে এনে বোলো ৰচোন বোলো হয় নেকি তাকে আহিম মই এনে হঠাৎ আহি মই মানে চালোঁ জেগাখিনি মানে হঠাৎ আহি কৰি দেখা পাই মানে আপোনালোকক ভিডিঅ' কৰিম বুলি মই আহি গ'লোঁ মানে পথাৰ পিনে তাকে এনে ভালে ন আপোনালোকৰ ঠিক আছে মই যাওঁ বাৰু এতিয়া ঠিক আছে বাই বাই খুৰীহঁত বাই বাই বহুত ভাল লাগিল মানে কথা বতৰা পাতিও বহুত গুণে ভাল লাগিল আপোনালোকে শুনিছে দেখিছে এনে ধানবিলাক ভাল হোৱা নাই বহুতৰে বেয়া হৈছে আপোনালোকে দেখিছে নিশ্চয় এইপিনে ধান চাওক এইপিনে কিছুমানৰ পকিছে ধান অলপ আৰু এইপিনে কিছুমানৰ ধান মানে একদমেই ওলা নাই মানে একেবাৰে বেয়া হৈছে তাকে মানে মই হঠাৎ আহি গৈ মানে দেখিলোঁ মানে মই চাই আহোঁ বুলি হঠাৎ মই ৰাস্তাৰ পৰা আহি গৈ মানে দেখি গৈ বিভিন্ন মানে ধান চান বেয়া হৈ আছে তাকে আপোনালোকৰ ধান খেতি এনে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট লাইক কৰি জনাব মোক নিশ্চয় কমেণ্ট কৰি জনাব এনে আপোনালোকৰ ধান কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আজি কি কৰিব উপায় নাই ৰদতে আপোনালোকক ভিডিঅ'টো বনাই দি দিলোঁ আপোনালোকক আৰু ঠিক আছে বাৰু এতিয়া মই আপোনালোকলৈ নিশ্চয় আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ আপোনালোকৰ মাজলৈ জয় আই অসম বাই বাই যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত চাবলৈ কাৰণে আপোনালোকৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব একদম নাপাহৰিব যিবিলাক নতুনকৈ আহিছে এতিয়া বাই বাই জয় আই অসম